ত্ৰিদীপ ডেকাৰ কলমেৰে বিশেষ কাহিনী। যদি জীৱনত কোনোবা এটা কাহিনী আধৰুৱা হৈ ৰৈ গৈছে, তেতিয়াহ'লে এইটো মনত ৰাখিবা যে জীৱনত প্ৰকৃত কাহিনী এতিয়াও বাকী আছে। এনেকুৱা নহয় যে প্ৰত্যেকটো কাহিনীৰ অন্ত এটি হাঁহিৰ মাজত জিলিকিব, বা এনেকুৱাও নহয় যে প্ৰত্যেকটো কাহিনী বিষাদৰ মাজতেই শেষ হ'ব। তথাপিও যিটো কাহিনীৰ মাজত আমাৰ জীৱনটোৰ অন্ত পৰিব, সেই কাহিনীটোৱে নিশ্চয়কৈ আমাক আমি বনাব। নিশ্চয়কৈ সেই কাহিনীৰ বিষাদৰ মাজত এক আত্মসন্তুষ্টিৰ হাঁহি থাকিব। সেই কাহিনীটো আমাক জীয়াই থাকিবলৈ শিকাব, আমাৰ প্ৰেৰণা হৈ ৰ'ব। না কি আজীৱন দুখত ডুবাই ৰাখিব, জীয়াই থকাৰ হেঁপাহ নোহোৱা কৰি দিব। জীৱনটো অভাৱৰ বাবে দেখাত বেয়া নহয়, কাৰণ কোটিপতি এজনো আন এজন আৰবপতিৰ চকুত দুখীয়া। পৰিয়ালৰ সৈতে সুখেৰে থকা মানুহ এজনৰ আগত ভাল ধনী মানুহ এজনৰ সুখ শূন্য। আজি সফল হোৱা নাই, কাইলৈ হ'বা। মাথো চেষ্টা কৰা, অপেক্ষা কৰা, নিজক ভাল পাবলৈ শিকা, কাৰণ এটি বিশেষ কাহিনী তোমাৰ জীৱনত আহিব এতিয়াও বাকী আছে। তুমি জীৱনত জিলিকিবলৈ এতিয়াও বাকী আছে।